নমস্কাৰ বন্ধুসকল, মই পংকজ handique আপোনালোকক নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি এটি দেশপ্ৰেমমূলক গীত শুনো, আহকচোন। প্ৰথম জনা পৰিচয় হৈ লওঁ। মোৰ ফ্ৰেণ্ড হয়, আপোনালোকেও জানিব লাগিব কোন হয় কি কথা, সেইটো কাৰণে আমি প্ৰথম জনা পৰিচয় হৈ লওঁ। অলপ তোমাৰ নামটো pollob। তুমি কিয় তাৰমানে দেশপ্ৰেমমূলক গান গাই ভাল পোৱা, তাৰমানে দেশক কি ক'বলৈ বিচৰা তাৰমানে এই পক্ষে? এই পক্ষে ক'ব গ'লে দেশখনত নতুন বছৰ আহি আছে আৰু এতিয়া আকৌ কেইবক লৈ আলোচনা দিয়ে। এই গীত কৰিবলৈ ওলাই আছে, সেই বস্তুটো হ'ব নালাগে। আচলতে তুমি তাৰমানে সেইকাৰণে মই গৃহীত হৈ এতিয়া মই গীতেৰে হুৱাই দিছোঁ অসমবাসী। তাৰমানে আচলতে তুমি বিচৰা যে প্ৰতিজন নাগৰিক, তাৰমানে আমাৰ যোনটো দেশত থকা প্ৰতিজন নাগৰিকে যাতে এজন সজীৱ উত্তেজিত এজন সবল ব্যক্তি হৈ তাৰমানে চবেই যাতে দেশৰ কাৰণে কাম কৰি আহে, তুমি সেইটোৱে নহয় জানো? অঁ, তেতিয়াহ'লে আহকচোন, এওঁৰ মুখে আজি মই এটি গান আপোনালোকক আগত শ্বেয়াৰ কৰিম। আৰু ভাল লাগিলে গানটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি কওঁ এতিয়া ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল একাউণ্টটো দবাই দিবা। আপোন পথাৰখন মুকলাই দে, হুৰ 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 হুৰাই দে, আপোন পথাৰখন মুকলাই দে, নৱতালহী চোতাল ভৰিছা, অনেক কথাৰে তোৰ খুবৰি পুতিছা, থলুৱা পৰিচয় ৰবগৈ, থলুৱা বুলি তোৰ চিনাকি দে, হুৰ 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 হুৰাই দে। কোনজন কোচ, কোনজন ভৈয়া, কোন আদিবাসী নে পাহাৰীয়া, ধৰিৰ জোৰকৈ একেডাল জৰি, খিৰঞ্জীয়া অসমীয়া, খিৰঞ্জীয়া অসমীয়া, ৰজা ঘৰীয়াকো জনা দেখ লাগে, ৰাজপাত বিচাৰি আৰহিক নেৰে, মাটি ঘৰৈ আনে খায়ো, হুৰ 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 হুৰাই দে, আপোন পথাৰখন মুকলাই দে, হুৰ 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 হুৰাই দে, আপোন পথাৰখন মুকলাই দে, চাৰিজন লগে হৈ দৰেটি গঢ়িছে, জাতি বোলোতা সমাজখন জ্বলিছে, কাৰ এতিয়াহে যায় মাথোৰ মোৰ মোৰ ৰঙাকৈ তেজ, মাথো তোৰ মোৰ ৰঙাকৈ তেজ, টুকুৰা টুকুৰা অসমখন ভাঙিছা, খোৱা কামোৰাকৈ আপোনজন মৰিছা, অসমীয়া খিৰঞ্জীয়া, হুৰ 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 হুৰাই দে, আপোন পথাৰখন মুকলাই দে।